মানুহজনক আৰু ছোৱালীজনীক ৰাতিপুৱা ভাতকেইটা খুৱাই পঠিয়াবৰ কাৰণে কিমান যে ৰাতিপুৱা সময়কণ সংগ্ৰাম কৰিব লগা হয়, কেতিয়াবা মাথাটোৱে কাম নকৰাৰ নিচিনা হৈ যায়। তাতে প্ৰমাণ এটা পাব ৰ'ব। এয়া মুৰ্গী মাংস বনালোঁ আৰু এইফালে কুচিয়া বনালোঁ, লগতে জলকীয়াটো দেখাইছিলোঁ, দেখিলেই নহয়। দুইজনে অকণমানহে খাব পাৰিছোঁ, ইমানেই সাংঘাতিক জ্বলা মানে। আৰু পটল ফ্ৰাই কৰি লৈছোঁ। মাছ ভাজি আজি ৰেচিপিটো কেনেকৈ কি ধৰণে ষ্টাৰ্ট কৰিছোঁ দেখাই আছোঁ আৰু আপোনালোকৰ টেকনিকটো কৈ আছোঁ আহক। মুৰ্গী মাংস, আলু, দালি দিম মানে মাংসতে আৰু কেপচিকাম আজি বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ। ইয়াক মানে কুচিয়া আধা ৰাতিলৈ থৈ দিছোঁ আৰু তেওঁলোকক জোল বনাই দিম বুলি ভাবিছোঁ। আৰু পটলখিনি বেয়া হৈ গৈছে, একেলগতে মানে সৰহকৈ ফ্ৰাই কৰি লৈ ল'লোঁ, কাৰণ আজি বেলেগ একো নবনাওঁ। এয়া মিক্সিত দিবৰ কাৰণে গোটেইখিনি বস্তু লৈ ল'লোঁ। মানে কেতিয়াবা কি হয়, কিবা কিবি খাই থাকোঁতে মানে পটলখিনি খোৱাই নহয়, সেইকাৰণে অলপ অলপ বেয়া হৈ যাওঁতে সৰহকৈ খাই দিম বুলি একোৱেই বনোৱা নাই। জলকীয়া যে দিছোঁ দুইজনৰ মানে দুইটাতে কাঁহীতে এটা এটাহে দিম, কাৰণ মৌ আছে যে, সেইকাৰণে ভোট জলকীয়াটো পিছত লৈ লৈছোঁ, দেখিলেই চাগে। এতিয়া এয়া মিক্সি হৈ গ'ল। এতিয়া দুটা কেৰাহীতহে আহিছে, দুটা চৌকাত দুখন কেৰাহী বহাই দিলোঁ। এইটোৰে মানে মেইন টেকনিকটো। এটা গেছ যদি আপোনালোকৰ বেছি লৰালৰি হয়, এটা গেছ সৰু কৰি ল'ব, এটা গেছ ডাঙৰ কৰি ল'ব। তেতিয়া ইয়াতো আধা কৰি থাকিব পাৰিব, তাতো আধা কৰি থাকিব পাৰিব। দুইটাতে তেজপাত দি দিলোঁ। এইটো জিৰা দি দিছোঁ। জিৰা দিয়াৰ পিছত এইটো গেছটো সৰু হৈ আছে বুলিয়ে ক'লোঁ, পাহৰি থাকিলোঁ ন কুচিয়াখিনি ভাজিবলৈ। সেইটোৱে কওঁ মানে, কেতিয়াবা মাথাটো কাম নোহোৱা নিচিনা হৈ যায় যে, মানে ভিডিঅ'টো বনাওঁতে ফটককৈ কুচিয়াখিনি হেৰি কৰিবলৈ পাহৰিলোঁ। সেইখন কেৰাহী উঠাই মাজত ভাতটো বহাই দিছোঁ আৰু এইফালে কুচিয়াখিনি ভাজি লৈছোঁ আৰু ইফালে মছলাখিনি দি ধুনীয়াকৈ মিক্স কৰি পিনি লৈ লৈছোঁ। এইখন কেৰাহী যে মই কিনিছিলোঁ হয়, কিন্তু মই ইমানেই বেয়া পাওঁ মানে, দেখিছেনে লাগি ধৰিছে। আৰু ভাত সেইফালে কিনাৰত দি পিনি এইফালে কুচিয়াখিনি হৈ গ'ল নহয়। কুচিয়াখিনি এতিয়া বনাই দিওঁ বুলি ইয়াত মানে কুচিয়াখিনি দি দিম আৰু ইয়াতে এইখন কেৰাহীত আকৌ পিঁয়াজখিনি দি দিলোঁ। এয়া অকণমান মানে দুইটাৰে অকণমান উল্টা পুল্টা হৈ গ'ল। ধুনীয়াকৈ আলু দি দিছোঁ কুচিয়াৰ লগত, আৰু মছলাখিনি মই আগতেই পিঁয়াজৰ লগত মানে যেতিয়া মিক্সিটো আছিলে তেতিয়াই দি দিলোঁ। মই ক'বৰ কাৰণে পাহৰি থাকিলোঁ, মানে ভিডিঅ'টো গুচি গ'ল সোনকালে। আৰু আপোনালোকে ভাবিব চাগে যে তাই ইমান লৰালৰিকৈ ভিডিঅ'নো কিয় কৰিব লাগে মানে। ভিডিঅ'ৰ ষ্টেণ্ডটোৱে ষ্টেণ্ডৰ কামটো কৰি থাকে আৰু মই মোৰ হাতৰ কামটো কৰি থাকোঁ। তাত কোনো মানে ধৰি দিব কোনোবাই, মই দেৰি হোৱাৰ কোনো তেনেকুৱা কথা নাথাকে। এয়া ধুনীয়াকৈ পিঁয়াজখিনি হৈ গ'ল মাংসৰ কাৰণে, আৰু এতিয়া মছলাখিনি দি দিম। মছলাখিনি ধুনীয়াকৈ মানে একেলগতে দুইখিনি মছলা বনাইছিলোঁ যে, কুচিয়াৰ কাৰণেও বনাইছিলোঁ আৰু মাংসৰ কাৰণেও। সেয়া জিৰা দিলোঁ, ধনিয়া দিলোঁ, আৰু এয়া আপোনাৰ হালধি নিজৰ জোখত দি ল'ব, যিমানখিনি মাংস আলু আছে লগতে দি দিব। অকণমান মোৰ এই কেৰাহীখন আপোনালোকে দেখিছেগৈ, বেয়াই পাইছে ন, ইগন'ৰ কৰিব দেই। আপোনালোকে ভাল কেৰাহী এখনৰ মোৰ নাম ক'বচোন, যোনখন মানে কেৰাহী মই ভালকৈ ইউজ কৰিব পাৰোঁ। মানে 4-5খন কেৰাহী আছে, এখন কেৰাহী যদি মোৰ মনৰ পচন্দৰ মই আজিলৈকে পাইছোঁ নহয়, মই কিনিবই জনা নাই নে কি নাজানো। দালিখিনি আকৌ মছলাৰ লগতে দিব, নহ'লে দালি গোন্ধটো পিছত মানে বহুত এটা খাই বেয়া লাগে। সেইকাৰণে দালিখিনি অকণমান ভজাৰ পিছত মাংসখিনি ধুনীয়াকৈ আৰু আলুখিনি দি পিনি আকৌ লৰাই দিব। এতিয়া নিমখ দিব। নিমখটো আগত মই নিদোৱে জানেই ন, নিমখটো পিছত মানে নিজৰ সোৱাদ অনুসৰি দিব। মই বেছিকৈ নিদিওঁ, কাৰণ মোকো অলপ মানে দুইটাৰ পৰা অলপ খুৱাম বুলি ভাবিছোঁ যে। কিবা এটা মানে কৰাৰ আগত আজিকালি ছোৱালীজনীৰ কথাই মানে, এইটো কৰিম মৌ আছে, এইটো কৰিম মৌ আছে, এইটো খাব লাগিব মৌ আছে, এইটো কিনিব লাগিব মৌ আছে। সকলোৰে তেনেকুৱা হয় নহয় ক'বচোন। ইয়াত দেখিছে এইফালে হৈ আছে, আৰু এইফালে মই কুচিয়া কুচিয়া মাছটো মই বনাই আছোঁ। এই কেৰাহীখন মানে কি হয়, সোনকালে হৈ যায়, গৰম হৈ যায় আৰু সোনকালে লাগি ধৰে, মানে সেইটোৱে দিগদাৰ। আৰু এইখিনি পটলখিনি ফ্ৰাই কৰিব বুলি ভাবিছোঁ, কাৰণ প্ৰেছাৰটো হুইচেল মাৰি দিলে। ইয়াত পানী দিয়াৰ লগে লগে মই মানে এইপিনে পটলখিনি ফ্ৰাই কৰিয়ে দিম। এয়া দেখিছেনে ধুনীয়াকৈ মানে 4-5 বাৰ খুলি লৰাই পিনি থাকিব লাগিব। আৰু যেতিয়া অকণমান ভাজা হৈ যাব, তেতিয়া পেপচিকামখিনি দি দিব লাগিব। পেপচিকামখিনি কি অলপ কেঁচেম মানে কেঁচা হৈ থাকিলে ভাল লাগে, মানে কুচুটো শব্দটো হ'ব লাগে আৰু কুচটো, নহ'লে একদম গুৰি হৈ গ'লে ভাল নালাগে। আৰু এইফালে মোৰ আলু ভাজা হৈ গ'ল, মানে কুচিয়া মাছটো ভজা হৈ গ'ল। আপোনালোকে জানো ৰেচিপিটো কেনেকুৱা দেখে, কিন্তু মই মাত্ৰ আজি আপোনালোকৰ টেকনিকটোহে শিকাইছোঁ। যদি এটা বস্তু বনাওঁ বুলি সেই বস্তুটোৰ লগতে লাগি ৰখি থাকে, হাতখন যদি স্পীড চলাই দিয়ে নহয়, মানে একেলগতে 3-4টা একেটা টাইমতে হৈ যোৱা গতে হৈ যাব। চাবচোন, এয়া পানী দিলোঁ আৰু ঢাকনখন এতিয়া মাৰি দিম। ইফালে পানী দিব লগা হোৱাই নাই, মাংস মানে ভালকৈ অকণমান আপোনাৰ পেপচিকামটো অকণমান ভাজি ল'ব লাগিব, মানে নহ'লে সেইটো আকৌ খাই মই অশান্তি এটা পাওঁ, কিয় জানো বাৰু।
ধুনীয়াকৈ কালাৰটো দেখিছে নাই জানো, এয়া দেখিছে ধুনীয়াকৈ এয়া উতলি আছে আৰু ইফালে এয়া পানী দি দিলোঁ। পানী দিয়াৰ পিছত আৰু হৈয়ে গ'ল, এটাৰ লগতে দুটা হৈ গ'ল, তিনিটা হৈ গ'ল দেখিছে নাই। এইখিনি পটলখিনি ফ্ৰাই কৰি লৈছোঁ, পটলখিনি মানে একেবাৰে বেয়াই হৈ যোৱা নিচিনা হৈ গৈছিলে। এয়া হৈ গ'ল। এতিয়া মিট মছলাখিনি দিব লাগিব ন, গৰম মছলা, এয়া গৰম মছলা দি দিলোঁ ধুনীয়াকৈ। আৰু মই একেবাৰে এইটো ভাজি টাইপৰে বনাই দিলোঁ দেই, অকণমান গ্ৰেভি হৈছে আৰু অকণমান জোলটো ৰাখিছোঁ। আৰু ইফালে পানী দিছোঁ, এয়া দেখিছে, কাৰণ দুজন মানুহৰ কাৰণেনো এগালকৈ বা সৰহকৈ বনাইনো কি লাভ হ'ব, যিমানটো খাব পাৰোঁ সিমানটো বনালেই হৈ গ'ল। আৰু আজিৰ থালি এয়া ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।